হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে চাই মন্টুকে আন্থ ব্লগ চেনেলটো। এতিয়া মানে আজি মই আহি গ'লোঁ ফিল্ডত, যিহেতু জেলুৱে এডমিট সকলোকে দিয়া হৈ গ'ল। এতিয়া আমাৰ গাঁৱত মানে এতিয়া বৰ্তমান এয়া ফিল্ডত পূৰা ল'ৰাবিলাক দৌৰাত বহুত ব্যস্ত হৈ আছে। সেয়া এতিয়া ল'ৰাবোৰে পূৰা দৌৰাত আৰম্ভ কৰি আছে। ইফালে আমাৰ এয়া মোৰ লগৰ হিৰকে পূৰা সময় চাই আছে, কোনে কিমান পাক দৌৰিছে, কেইপাক দৌৰিছে, কিমান সময়ত। এইটো কেইপাক হ'লো বাবুদি? 5 পাক। এবাৰ মানে 200 মিটাৰ ট্ৰেকত বনাই লৈছে, এইটো ফিল্ডৰ ভিতৰতে সৰুকৈ বনাই লৈছে। যিহেতু ফৰেষ্ট গাৰ্ডৰ ইণ্টাৰভিউ সৰুকৈ হৈ গ'ল ফিল্ডত, মানে 200 মিটাৰ ট্ৰেকত হৈ গ'ল। যিহেতু এবাৰ মানে কি কয় এইটো 200 মিটাৰ ট্ৰেকতে দিব, সেই একদম পূৰা একদম 200 মিটাৰ ট্ৰেক বনাই লৈছে সৰুকৈ। এই আমাৰ লগৰ এয়া 2 আছে না, 2 আছে। এয়া পিংকুল ডেকা ৰজা, কিমান দেখি আছে? 14 তাৰিখে। ৰানিং কিমান দিন হ'ল? ৰানিং কৰা নাই। তই ফৰেষ্ট গাৰ্ড গ'লি জানো? ফৰেষ্ট গাৰ্ডত গ'লি? ফৰেষ্ট গাৰ্ডত এবাৰ যাবিহে মানে? অঁ, মানে চেহেৰা পূৰা ফুলি গ'ল গ'ল। ফুটবল খেলি থকা ল'ৰা একদম চেহেৰা মোটা হৈ গ'ল গ'ল, মোটা। এতিয়া দৌৰিব পাৰে নোৱাৰে ঠিক নাই, বেলাৰ কাৰণে বহুত কষ্ট কৰি আছে। ৰাতিপুৱা ফিল্ডলৈ আহিলোঁ, মানে একদম ভাল লাগিল। ল'ৰাবোৰ গোটেইবোৰ সকলোবোৰ আহে, যিহেতু মানে কিবা নিজকে মনটো দিনটোৰ কাৰণে ফ্ৰেছ লাগি থাকে, ভাল লাগি থাকে। আমি ইণ্টাৰভিউ নগ'লেও মানে মই ইণ্টাৰভিউত নাযাওঁ, তথাপিও আহিছোঁ মানে এইটো কাৰণে ভাল লাগে কিবা এটা। ইমান ধুনীয়াকৈ ল'ৰাবিলাক দৌৰি থাকে, কি সুন্দৰ পৰিৱেশ। সেয়ে এতিয়া মানে ফিল্ডৰ পৰা আহি কেনে এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। ইয়াৰ ঘৰলৈ আহি আছোঁ। কাৰ কাৰ কেতিয়া আছে ইণ্টাৰভিউ মানে জেলাৰটো অলপ ক'বচোন কমেণ্ট বক্সত কমেণ্ট কৰি কেনে। গোসাঁইলৈ এনেকৈ বহি আছা? হা বগৰী এই আমাক ধুনীয়াকৈ বহি আছে নহয় জানো? কৈ দিয়া কি বগৰী বুলি কয়? খাই দিয়া। সেনেকৈ খাই দিলা? ছোৱালীজনী আহা আহা আহা। এজনী ভনী আমাৰ ন, এই ভনী হাঁহি এটা মাৰি দিয়া, এই লাজ কৰিছে ছোৱালীজনী। লাজ কৰিছে। বহা আহি কোৱা, বহা আহা আহা। ফটো মাৰিব লাগে। অঁ দে ফটো উঠা। ফটো উঠিছা? এয়া ফটো উঠিছানে? হা এই দুষ্টলৈ আমাৰ ল'ৰাটোৱে এনেকৈ ফটো উঠিছোঁ ন। বৰ দুষ্ট কৰিছে দেই। এয়া আমাৰ গোসাঁই হাৰ্দিক। মা আৰু মই আহি কেনে পাই গ'লোঁ সি পথাৰত। এইটো কাৰণে আমি পথাৰত আহিব লগা হ'ল। এইখিনি মাটি এয়া দেখিছে ন, সৰিয়হ ইমান ধুনীয়া সুন্দৰ সৰিয়হ হৈছে। ভাগিকৈ কৰিবলৈ দিয়া গৈছিল। এতিয়া যিহেতু মানে ভাগি কৰা মানুহজনে সৰিয়হখিনি দেখিছে, সৰিয়হখিনি দেখা পাই পেলাই বেলেগ কামত লাগি কেনে এইখিনি কামত ক্ষতি কৰা নাই। সেয়ে কৈছে আপোনালোকে উঘলি কেনে লৈ লওক, আৰু আমাক খেতি দৰকাৰ নাই এইখিনি সৰিয়হখিনি। কাৰণ এয়া দেখিছে ন কি ধুনীয়া সুন্দৰ সৰিয়হ। এফালে ইয়াত নাই মাজৰ এডোখৰত। এয়া মা আৰু মই মানে আজি আহিছোঁ ফাৰ্ষ্ট টাইম সৰিয়হ উঘলিবলৈ। এতিয়া মানে এয়া ভাগিকৈ কৰিবলৈ দিয়া খেতি সম্পূৰ্ণ আমি এৰুৱাবলৈ আহিছোঁ, উঘলি লৈ যাব। কিমানখিনি পাওঁ মা মই এতিয়া দুইজনে উঘলিম। অলপ চেষ্টা কৰোঁ উঘলিবলৈ, কিমানখিনি আজি দিনটোত কিমান সময় উঘলিব পাৰোঁ। এতিয়া সময় 10:30 বাজি গৈছে, আৰু ৰ'দটো বহুত কাঢ়া হৈ কেনে আহিছে। পথাৰত এইটো হলাত ক'তো মেচিনৰ খেতি নাই তেনেকৈ, দেখিছেনে? মানুহ দুনুহ তেনেকৈ কোনো নাই। মা আৰু মই আছোঁ, আৰু গৰুবিলাক আছে বহুত নিজৰ আনি। মানুহ থকা আৰু অলপ ভাল লাগিলে হয়। সেয়ে পথাৰত এতিয়া উকা হৈ আছে, ভাল লগা নাই ইমান বৰ বেছি। একদম সকলো ৰেডি কৰি লৈ আহিছোঁ। এখন ঠেলাখন ধুনীয়াকৈ লৈ আহিছোঁ। ঠেলাখনৰ ওপৰত এখন জালখন পাৰি লৈছোঁ, লগতে পিয়া আনি লৈছোঁ, ইফালে চাটি পানী তামোল সকলো আনি লৈছোঁ। মা আৰু মই মানে ধুনীয়াকৈ মানে পূৰা সৰিয়হ উঘলি যাম। এতিয়া লাগি যাম, কিমান সময়লৈ উঘলিব পাৰোঁ, কিমান টাইম উঘলোঁ। সৰিয়হখিনি উঘলিবতো কেতিয়াবাই লাগিছে, বহুত বেছিকৈ শুকাই গ'লগৈ, বেছি একদম ফাটিবই লৈছে। এতিয়া উঘলিবৰ কাৰণে বহুত অসুবিধা হৈছে। আৰু তাৰমানে যিজনে ভাগিকৈ কৈছিলে মানে ভাবিছে হালৰ দামো গ'ল, সকলো সাৰৰ দাম গ'ল। সেয়ে যিখিনি পাওঁ আমি কঠীয়াখিনি দাম উলিয়াব পাৰোঁ নে নোৱাৰোঁ ক'ব নোৱাৰোঁ। কি মানে কঠীয়াখিনি গ'ল 200 টকা। এতিয়া 200 টকাও ওলাই নে নোলায় সৰিয়হৰ পৰা, সেইটো আৰু পিছতহে গম পাম আৰু কি হয়। অৱস্থা বহুত বেয়া দেখিছে। এইফালে একোৱেই নাই সৰিয়হ। এইখিনিত অলপ আছে, এইখিনিত অলপ আছে, মানে গোটেই 1 বিঘা 1 কঠা মাটি, 6 কঠা মাটি টোটেল। সেয়া 6 কঠা মাটিত এতিয়া কিমান মোন সৰিয়হ ওলায় আপোনাৰ মানে ক'ব নোৱাৰোঁ, ভগৱান জানে আৰু। এতিয়া আমাৰ মানে সৰিয়হ তোলা হৈ গ'ল, কি কয় 1 ঘণ্টাৰ ওপৰত লাগি গ'ল, 1.5 ঘণ্টা লাগি গ'ল। মা মই অলপ তুলিলোঁ। সেইটো চাইডে মানে সৰিয়হ একোৱেই নাই, চব পতন হৈ আছে, এইবিলাক গছ কেইডালে আছে, সৰিয়হ বুলিব একো নাই। সেয়ে সন্মুখৰ এইখিনিকে তুলিলোঁ। এয়া অকণমান 1 ঠেলামান যেনে নহওক হ'ব আৰু। এতিয়া সৰিয়হ তোলা কেনে মাৰাৰ পিছতে গম পাম যে সৰিয়হ ওলাইছে কিমান। সৰিয়হ আছে নে পটনহে আছে, ভিতৰত বাকলে আছে, মানে একো ধৰিব পৰা নাই।
কি ওলাই ঘৰত গৈ মাৰি কেনেহে গম পোৱা যাব আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিলে নতুন নতুন ভিডিঅ' দি থাকিম বুলি আশা কৰিছে তেতিয়াহ'লে প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ ইমানতে সামৰিছোঁ